নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই বাৰু। আৰু বহুত দিন হ'ল ভিডিঅ' বনোৱাই নাই। ভিডিঅ' আচলতে বনাবলৈ বহুতো প্ৰব্লেম হয় ন। তো মোৰ ল'ৰাটোৰ যিহেতু এতিয়া এইটো সময়ত আচলতে মই মোবাইলটো টিপি থাকিলে কি কৈছা শুন নকৰিবা তুমিনো চাউট তাৰ উৎপাত ইমান যে উৎপাত আৰু তাৰ লগত লাগি থাকোঁতেই যায়। আৰু এতিয়া মই যদি মোবাইলটো টিপি থাকোঁ বা ভিডিঅ'টো বনাই থাকোঁ, সিও মানে এনেকুৱা হেৰিকৈ কৰি থাকে যে সিও ভিডিঅ' বনাব আৰু সিও মোবাইলটো টিপি থাকে, এনেকুৱাখন কৰি থাকে। সেইকাৰণে মই ভিডিঅ' ইমানকৈ ডেইলি ব্লগটো দিব পৰা নাই। চ' আজি ভাবিছোঁ ৰাতিপুৱাই ব্লগ এটা আৰম্ভ কৰি দিওঁ। ইফালে ইয়ালৈ চাওক, এখন সৰু বিচনাখনত উঠিব পৰা হৈ গ'লগৈ। ইমানেই দুষ্ট কৰে আজিকালি। দুষ্ট দুষ্ট কি হ'ল তোমাৰ? কি হ'ল কি হ'ল কি কৰি আছা তুমি? কি কৰি আছা? এয়া এইটো লাগে নেকি তোমাক? গোটেই বস্তু ৰুমৰ অচিজিল কৰি থৈ দিয়ে। চ' মই দেখুৱাই আছোঁ, ৰ'বৰ ৰুমটো দেখুৱাই আছোঁ। একদম পূৰা কামত বিজি মানে এটা গোটেই দিনটো তাৰ লগত লাগি থাকোঁতেই যায়। তো ভিডিঅ' কৰিবলৈ সময়ে নাপাওঁ, সেইবাবে ভিডিঅ' ইমান দিয়াই নাই। চ' আজি ভাবিলোঁ যিহেতু ইউটিউব চেনেল এটা খুলি থৈছিলোঁ, চ' তাততো কণ্টিনিউ ভিডিঅ' দিব লাগে, মইতো পৰাই নাই। সেইবাবে আজি ভাবিলোঁ ভিডিঅ' এটা দিওঁ, ব্লগ এটা বনাওঁ। তো ৰাতিপুৱাই সেইকাৰণে গা পা ধুই আহিলোঁ। এতিয়া 9টামানে বাজিলে। মই এতিয়া ল'ৰাৰ কাৰণে জলপান ঠিক কৰোঁগৈ। তো শিশুক খুৱাব পৰা এটা জলপান আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো, দুষ্ট নকৰিবাচোন। চব লৈ কাম কৰোঁতে মোৰ মানে অৱস্থা নাই। আমাৰ এইফালে চব মোৰ অৱস্থা চেণ্ডেল পেলাই থৈছে এনেকৈ। এইফালে আমাৰ এয়া দুষ্ট কৰি আছে। এয়া চক দুষ্ট কৰি আছা, দুষ্ট কৰি আছা তুমি? দুষ্ট কৰি আছা? কি কৰি আছা তুমি? সি এতিয়া ইয়াতে খেলি থাকক, মই যাওঁ তাৰ কাৰণে জলপানটো ঠিক কৰি লওঁগৈ। তো কিছুমান ল'ৰা ছোৱালী আচলতে পিঠাগুড়ি নাখায়, পিঠাগুড়িটো খুৱাবলৈ বহুত টান। ময়ো ইয়াক নি মানে পিঠাগুড়িটো নাখায়। চ' মই এটা টেকনিকৰ পিঠাগুড়িটো খুৱাওঁ। চ' আপোনালোকে দেখুৱাই আছোঁ কিনো টেকনিক। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। সেইফালে মই পিঠাগুড়িখিনি গেছৰ ওপৰত তুলি দিছোঁ। আচলতে মই পিঠাগুড়িখিনি যেতিয়া দিছিলোঁ তেতিয়া দেখুওৱা নহ'লে, আগতে পানীখিনি দি ল'ব লাগিব আৰু গেছৰ ওপৰত উঠোৱাৰ আগতেই পিঠাগুড়িখিনি দি ল'ব লাগিব আৰু ভালদৰে লৰাই ল'ব। এইফালে মই গাখীৰখিনি উতলি গ'ল, তো এইখিনি এতিয়া অফ কৰি লৈছোঁ আৰু গাখীৰখিনি ভালদৰে উতলাই ল'ব, নহ'লে আজিকালি গেছ হৈ যাব পাৰে। সেইকাৰণে ভালদৰে উতলাই ল'ৰা ছোৱালীক খুৱাব। এইফালে পিঠাগুড়িখিনি মই গেছৰ ওপৰত যেতিয়া উঠোৱাৰ আগতেই পিঠাগুড়িখিনি দি ভালদৰে লৰাই লৈছিলোঁ, নহ'লে গুটি হৈ যাব পাৰে। এইফালে চাওক এটা দুটা মোৰ গুটি হৈছে অলপ। চ' সেইখিনি ভালদৰে গুটি থাকিব, এনেকৈ লৰাই থাকিব, তেতিয়া গুটিখিনি নাইকিয়া হৈ যাব। আৰু একদম ল' ফ্লেমত পিঠাগুড়িখিনি এনেদৰে লৰাই থাকিব। আৰু ইয়াতে মই দিছিলোঁ চেনি আধা চামুচমান আৰু নিমখ এচিকুটমান দি দিছিলোঁ, তেতিয়া মানে হজম হয়। পিঠাগুড়িটো আচলতে হজম নহয় বুলি কয়। নিমখ এচিকুট মানে বেছি নহয়, একদম অকণমান দি দিব লাগে, তেতিয়া হজম হয় আচলতে। আৰু এইখিনি এতিয়া মই ইয়াতে ল' ফ্লেমত ভালদৰে লৰাই এনেকৈ উতলাই থাকিম, যাতে পানীখিনি একেবাৰে ভালদৰে শুকাই যায়। তেতিয়ালৈকে মই এনেদৰে লৰাই থাকিম। এইফালে চাওক পানীখিনি একদম শুকাই আহিবলৈ ধৰিছে আৰু অলপ আছেই। আৰু এইখিনিও এতিয়া আৰু অলপ দেৰি লৰাই থাকিম। এইফালে চাওক পানী হৈ গ'ল আৰু গেছটো অফ কৰি দিলোঁ মই। এইফালে ইমানটো জোখতে আপোনালোকেও থ'ব। আৰু এইখিনি এতিয়া বাতি এটা ধুনীয়াকৈ উলিয়াই ল'ম। আচলতে বহুতো ল'ৰা ছোৱালীয়ে পিঠাগুড়িটো খাবলৈ ইচ্ছা নকৰে, সেইবাবে আমাৰ ল'ৰাও আগতে পিঠাগুড়িটো নাখাইছিলেই, কিন্তু মই এনেদৰে দিয়াৰ পিছত খাইছে আৰু। তো ইয়াতে মই এইখিনি এতিয়া গৰম কৰি থোৱা গাখীৰখিনি ঢালি দিছোঁ। চাব যাতে গাখীৰ পৰিমাণ জোখৰ হ'ব লাগিব, বেছি পনীয়াও নকৰিব, বেছি ডাঠো নকৰিব, জোখত থ'ব।
আৰু এতিয়া অলপ পনীয়াকেই থ'ম, যিহেতু ইয়াতো মই আৰু চেৰেলেক্স অকণমান দি দিম। এইফালে চাওক অলপ পনীয়া হৈ আছে, পনীয়া টাইপত লৈছোঁ। আচলতে গাখীৰখিনি সৰহকৈ দি লৈছোঁ যাতে পনীয়া হৈ থাকে। আৰু এতিয়া ইয়াতে এয়া হৈছে চেৰেলেক্স। যিহেতু মোৰ ল'ৰাটোৰ 1.5 বছৰ হৈ গ'ল, তাক 1.5 বছৰ হৈ যোৱাৰ পিছত খুৱাব পৰা চেৰেলেক্সটো লৈছোঁ। আৰু ইয়াতে মই এচামুচ ইয়াৰো দি দিম, তেতিয়া আচলতে সোৱাদটো বেলেগ হ'ব আৰু পিঠাগুড়ি ইমান চেনটো নাহে, তেতিয়া ল'ৰা ছোৱালীয়ে খাব পাৰে। ইয়াৰ এচামুচো দি দিওঁ, আৰু ইয়াৰ এচামুচ এনেদৰে দি আপোনালোকে খুৱাব পাৰে, এইটো হেল্ডি হয়। যিহেতু পিঠাগুড়িটো নাখায়, মই এনেদৰেই চেৰেলেক্সটো মিলাই দিওঁ, তেতিয়াহে পিঠাগুড়িটো খায় মানে। আৰু এইখিনি চাওক ভালদৰে গুলি ল'ম। এতিয়া চাওক ডাঠ হৈ গ'ল। মই মানে আচলতে পিঠাগুড়িখিনি পনীয়াকৈ থোৱা অৰ্থটো এইটোৱেই, চেৰেলেক্সটো দি দিলোঁ আৰু ইয়াতে এইটো ডাঠ হৈ গুচি গ'ল। ইমান পনীয়া আৰু ইমান ডাঠকৈও ল'ব নালাগে জলপানটো। এইফালে চাওক এইটো জোখতে আপোনালোকে জলপানটো তৈয়াৰ কৰি ল'ব। ইফালে মোৰ এতিয়া জলপান বনাই হৈ গ'ল, ইফালে এয়া জলপান ৰেডি হৈ গ'ল। তো আমি এতিয়া ধুনীয়া মই খাম হয়নে? ধুনীয়া মানুহ খাম ন, জলপান খাবা? তো তাক খুৱাই লওঁ এতিয়া। তো আপোনালোকেও এনেকৈ জলপানটো বনাই খুৱাই চাব পাৰে, তেতিয়া মানে পিঠাগুড়িটো খোৱাটো সহজ হয় আৰু। ধুনীয়া মানুহ বোলে যাওক, তাক দিয়া বিচনাত বহাই দিছোঁ, সেই উৎপাত কৰি আছোঁ গোটেই। তাক এতিয়া খুৱাই লওঁ জলপানটো। এইফালে এতিয়া 11টামান বাজিলে। এইফালে এতিয়া আহি আছোঁ মই, আমাৰ ওচৰতে আছে মন্দিৰ এটা, তালৈ আহি আছোঁ। তো তাতে চাকি এগছ দিওঁ বুলি আহিলোঁ। এইফালে আমাৰ মা আহিছে, এয়া হৈছে মোৰ শাহু মা, আৰু মায়ে মই আমাৰ ধুনু মানুহে আহি আছোঁ মন্দিৰলৈ। চাকি এগছ দি থৈ আহোঁগৈ। এইফালে মন্দিৰৰ পৰা আহি আছোঁ ঘৰলৈ, আৰু তাত মানে ভালকৈ ভিডিঅ' কৰা নহ'লেই, ল'ৰা যে বহুত দুষ্ট হয়, ভিডিঅ' কৰিম বুলি ভাবিলেও ভিডিঅ' কৰা নহয়। এইফালে এতিয়া চাহ অকণ খাই লওঁ, ৰাতিপুৱাই চাহ অকণমান খোৱা, তাৰপিছত একো খোৱাই নাই। ৰাতিপুৱা গাখীৰ গৰম কৰি থৈছিলোঁ, সেইবাবে আৰু অলপ গৰম কৰি লৈছোঁ, গাখীৰ চাহ বনাম এতিয়া। এইফালে চাহ বহাই দিছোঁ, আৰু এয়া গাখীৰকণ গৰম কৰি লওঁ। আৰু এইফালে মোৰ চাহ হৈ গ'ল। এইফালে মা দেউতাই খাব, এইফালে মায়ে খাব, এইফালে দেউতা, আৰু এইফালে মই। তো চাহকাপ খাই লওঁ। তাৰপিছত চাহ খাই আজৰি হৈ এইফালে পাচলি যোগাৰ কৰি দিছোঁ মাক। আজি মাছ আনিছে, ত' কোমোৰা সৰু সৰুকৈ কাটি দিলোঁ, আৰু এইফালে পিঁয়াজ কাটি দিলোঁ, এইফালে বিলাহী মই যোগাৰ কৰি দিছোঁ। মায়ে মাছ বাচি আছে, মাছ বাচি হ'লেই আৰু তো মাছ বনাব। এইফালে এয়া মাছ বাচি হৈ গ'ল মাৰ, তো মায়ে বনাব, মই যোগাৰ কৰি দিলোঁ। এতিয়া ধুনু মানুহ গা চা ধুৱাই লওঁগৈ মই। এইফালে মায়ে মাছ ফ্ৰাই কৰি আছে। এইফালে এতিয়া 1টামান বাজিব হ'ল, আৰু মই ল'ৰাক ভাত খাবলৈ আহিছোঁ। এইফালে ই আলু ভাজি খায় মানে, সেইকাৰণে আলু ভাজি এইফালে ভাজি দিছোঁ, আৰু সি আলু ভাজিহে খায়, ভাত চাত নাখায় ভালদৰে। আৰু দুপৰীয়া সময়তে এইফালে চব পূৰা বৰষুণ দি দিলে, আৰু চব কাপোৰ কানি মেলি থৈছিলোঁ ন, ল'ৰা লৰিকৈ সোমাবলগীয়া হৈছে গোটেইখিনি। এইফালে এয়া চব বৰষুণ পূৰা দি আছে। ৰাতিপুৱা বতৰটো ভালেই আছিলে, কিন্তু আকৌ পটককৈ বেয়া কৰি আহিলে, বৰষুণ এজাক দি দিছে, হালি আছে পূৰা। বতৰটো বেয়া, বৰষুণ ঢালি আছে। এইফালে মাৰ মাছ ফ্ৰাই কৰি হৈ গ'ল, আৰু বতৰটো ঠাণ্ডা, তো মাছৰ আঞ্জা, তো ভাল লাগিব খাই আৰু। তো মায়ে মাছ ফ্ৰাই কৰি হৈ গ'ল। এফালে মায়ে ভাত চাত বাঢ়ি দিছে,
এইফালে মই খাই লওঁগৈ ভাতটো। এইফালে ভাত, মাছ ফ্ৰাই, কোমোৰা আৰু মাছৰ টেঙা জোল। এইফালে এয়া তো ভাতকেইটা খাই লওঁগৈ। এইফালে চাওক, আমাৰ সোণমানুহে আজি ফাৰ্ষ্ট ষ্টেপত উঠা নমা কৰিব পৰা হৈ গ'ল ভালদৰে। এইফালে চাওক, সি খুব ফূৰ্তি পাইছে, পূৰা উঠা নমা কৰি আছে। আৰু এতিয়া আবেলি সময় হ'ব হ'ল। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে বহুত